তাত সুধিছিলে মোক 3500 টকাত বেতন এটা লগাই দিম ক'লে। হ'ব পাৰে, নোহোৱা নহয়, 3500 টকাত ল'ব পাৰে, কোম্পানীটো বেলেগ ল'ব পাৰে। এইটো 1 year ৱাৰেণ্টিও পাব। একদম আৰু বস্তু লগাম গম পাইছোঁ, একদম নোৱাৰি তাৰমানে। Hey guys, মই দিব্য, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দিব্যছ ব্লগ। আজি আহিছোঁ গোলাঘাট টাউন আৰু মোৰ গাড়ীত পাৰ্কিং কেমেৰা লগাবলৈ আহিছোঁ আৰু কিবা কিবি লগাম। চাই থাকক ভিডিঅ'টো, ভালকৈ দেখাই আছোঁ। বৰ্তমান মই আহি পালোহি গোলাঘাট এৰেঙাপাৰা চাৰিআলিত অৱস্থিত ড্ৰিম কাৰ নামৰ এই দোকানখনত, য'ত মই ৰিয়াৰ পাৰ্কিং কেমেৰা লগাবলৈ আহিছোঁ আৰু কিবা কিবি লগাম আৰু দেখাই আছোঁ ইয়াৰ ড্ৰিম কাৰ। চাই থাকক ভিডিঅ'টো। একদম আৰু বস্তু লগাম গম পাইছোঁ, একদম নোৱাৰি তাৰমানে। ঠিক আছে। আৰু এই আমাৰ ইব্ৰাহিম দাই মোক কেমেৰাটোৰ বিষয়ে কৈ আছে, দেখুৱাই আছে কোনটো কেমেৰা কেনেকৈ লাগে। আৰু বেলিনো কেমেৰাটো অলপ বেলেগ হয়, যিটো স্পইলাৰত লাগে। বহুতকেইখন দোকানত বিচৰাৰ পিছত ইয়াত পালোহি আৰু ইয়াত দামো বহুত কম হয় আৰু বাকী মই যিখিনি বস্তু বিচাৰিছিলোঁ সেইখিনি বস্তু ইয়াত আছে আৰু সেইখিনি বস্তুৰ দামো যথেষ্ট কম ইয়াত। মই যিটো কেমেৰা লগাইছোঁ সেইটো আপোনালোকক দেখাই আছোঁ, যিমান দাম আছিলে তাতকৈ মোক বহুত কমত দিছে। আৰু ইয়ালৈ যদি আহিব বিচাৰে মই তলত এখেতৰ নাম্বাৰ দি দিম, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। গোলাঘাটৰ এৰেঙাপাৰাত আছে আৰু মোৰ ৰিয়াৰ পাৰ্কিং কেমেৰাটো ইনষ্টলেশ্যনৰ কাম চলি আছে। কোনো ধৰণৰ ৱায়াৰ কাট নকৰাকৈ লগোৱা হৈছে, এইটো আপোনালোকে দেখিছে কেমেৰাটো। প্ৰথমতে আপোনালোকক অলপ দেখাই লৈছোঁ কেমেৰাটো কেনেকৈ লগাই, কি কৰে আৰু সকলোখিনি দেখুৱাই আছোঁ, অলপ চাই লওক। দোকানখন চাৰিওফালে আপোনালোকক এবাৰ দেখাই লৈছোঁ। ইয়াত বাইক, গাড়ী, সকলো ধৰণৰ পাৰ্টছ পোৱা যায় ইয়াত আৰু আপোনালোকে যিকোনো ধৰণৰ বস্তু ইয়াত পাব। আৰু যদি কিবা নাই তেখেতলোকে অৰ্ডাৰ দিলে আনি দিব বাহিৰৰ পৰা। আৰু লগতে মই এই বোকা প্লেটখন লগাম বুলি ভাবিছিলোঁ, কিন্তু গাড়ীখন যিহেতু বৰষুণ দি থকাৰ কাৰণে লেতেৰা হৈ আছিলে, সেইকাৰণে লগোৱা নহ'ল। আৰু এইপিনে ড'ৰ গাৰ্ড লগাইছোঁ আৰু যাৰ মূল্য 300 টকা। দাদাই আহি ড'ৰ গাৰ্ডটো নিজেই লগাই দিছে, এয়া আপোনালোকে দেখিছে। এখন দোকানৰ মালিক হৈ তেখেতে নিজেই কাম কৰিবলৈ অহা দৃশ্যটো দেখি মোৰ খুব ভাল লাগিল। আৰু এইপিনে মোৰ কেমেৰা ইনষ্টলেশ্যনৰ কামো চলি আছে, সকলোখিনি দেখাই আছোঁ। মোৰ গাড়ীৰ কাম প্ৰায় শেষ হৈ গ'ল আৰু এইপিনে দাদাই বিল কাটি আছে। ৰ'বহে পইচাটো দি লওঁ দাদাক। লৈ লওকহে দাদা পইচাটো, আপোনাক দিবলৈকে ৰৈ আছোঁ হিচাপ কৰি কৰি। আৰু মই এতিয়াহে গম পাইছোঁ কেমেৰাটোত যে এবছৰ ৱাৰেণ্টি আছে। দাদাই কৈছে কিবা যদি বেয়া হয় এবছৰৰ ভিতৰত নতুন কোম্পানীৰ পৰা নতুন কেমেৰা লগাই দিব। এতিয়া যাওঁতে দাদা আপুনি থাকক, আৰু বহুত বস্তু লগাবলৈ আছে। আপোনাৰ দোকানলৈকে আহিম দিয়ক, আপোনাৰ দোকানত দাম বহুত কম। আৰু এতিয়া গৈ লৈ একাপ চাহ খাই লওঁ। চব কাম হৈ গ'ল, এবাৰ চাহটো খাই লওঁ। হয় নি? জলকীয়াটো ভৰাই ল'ম ইয়াত মই এতিয়া, ৰ'ব। এইফালে দেখক, এইৰা যিটো জাল দিছে ন, খাই থাকিবলৈ মন গৈছে। মজা লাগিছে চাহ খাই। এইফালে দেখক। আৰু এইটো এটা বেয়া খাৱন দিছে, কিমান খাইছনে? এই পুৰা দিম ৰ'ব, এতিয়া মেইন জোলটো আছেই, জলকীয়া জোলত। বেছিকৈ নাখাবিও, ভাল পায়। এতিয়াই মজা লাগিব। এতিয়া পানী পুৰি লিখীয়া বনাই ল'লে যে। পানী পুৰি নিচিনা বনাইছে, এইটো খাবলৈ ভাল মানে। বেছি যদি ভাল লাগিছে ডাইৰেক্ট 1 চামুচ খাই দে।
গাড়ীখন বিনামূলীয়াকৈ ধুই আছোঁ। আপোনাৰ যদি কাৰ ৱাছ কৰিবলৈ মন আছে এনেকৈ আহি বৰষুণত গাড়ীখন ৰখাই দিয়ক আৰু বিনামূলীয়াকৈ ধুই লৈ যাওক। এইখিনিতে আপোনালোকক এটা বস্তু দেখাইছোঁ, আপোনালোকে গাড়ী কিমান স্পীডত চলোৱা দিছে আৰু চাই থাকক। এই আগত যে গৈ আছে মেজিকখন, চাব দেই, এয়া চকা দাং খুৱাই কেনেকৈ লৈ গৈছে, চাই থাকক। টকা দাম খুৱাই দিছে। আজিলৈ ব্লগছটো ইমানতে সামৰিছোঁ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, কমেণ্ট কৰি দিয়ক, যি মন যায় কৰি দিয়ক। থেংক ইউ।